যদি আপুনি ঘৰতে স্থায়ীভাৱে টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ এইবোৰ ব্যৱস্থা কৰক। শাস্ত্ৰমতে মা লক্ষ্মীৰ উৎপত্তি সাগৰৰ মন্থনৰ সময়ত হৈছিল। ইয়াৰ পিছত তাই ভগৱান শ্ৰীহৰি অৰ্থাৎ বিষ্ণুৰ সেৱাত নিয়োজিত হয়। ধৰ্মীয় বিশ্বাস অনুসৰি পানীৰ পৰা উৎপত্তি হোৱাৰ বাবে ইহঁতৰ এটা ঠাইত থকাটো স্বভাৱ নহয়। সেয়েহে ইহঁতক চঞ্চল বুলিও কোৱা হয়। সনাতন ধৰ্মত মাতৃ লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হৈছে। কেৱল মানুহেই নহয়, আনকি দেৱ দেৱীও গৌৰৱ আৰু সমৃদ্ধি লাভ কৰে কেৱল মাতৃ লক্ষ্মীৰ পৰা। প্ৰতিজন ব্যক্তিয়ে কামনা কৰে যে মা লক্ষ্মীৰ আশীৰ্বাদ তেওঁৰ ওপৰত থাকিব আৰু মা লক্ষ্মী তেওঁৰ ঘৰত বাস কৰে। মা লক্ষ্মীৰ আশীৰ্বাদ পোৱাজনে কোনো প্ৰকাৰে ধনৰ অভাৱ আৰু বস্তুবাদী সুখৰ সন্মুখীন নহয়। সেইবাবেই মানুহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণেৰে ৰীতি নীতি আদি কৰে। যদি আপুনিও মা লক্ষ্মীক সন্তুষ্ট কৰিব বিচাৰে তেন্তে জ্যোতিষত উল্লেখ কৰা কিছুমান ব্যৱস্থা কৰিব পাৰে। এই ব্যৱস্থাসমূহ ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ অতি ফলপ্ৰসূ বুলি বিবেচিত হয়। যদি আপোনাৰ ঘৰত টকাৰ নাটনি হয় আৰু বহুত চেষ্টা কৰিও টকা জমা হোৱা নাই তেন্তে যিকোনো দেওবাৰে কুশমূল আনি প্ৰথমে গংগা পানীৰে ধুই শুদ্ধ কৰি লওক। এতিয়া ইয়াক দেৱতা বুলি গণ্য কৰি ঘৰৰ মন্দিৰত ৰাখি যথাযথভাৱে পূজা কৰক। পিছত ৰঙা ৰঙৰ কাপোৰেৰে মেৰিয়াই ভল্ট বা ধনৰ ঠাইত ৰাখক। ইয়াৰ দ্বাৰা ঘৰখনলৈ আশীৰ্বাদ কঢ়িয়াই অনা হয় আৰু ধন বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। দক্ষিণ দিশলৈ শংখৰ খোলা। শংখৰ খোলাত দক্ষিণৱৰ্তী শংখৰ বিশেষ গুৰুত্ব আছে বুলি ধৰা হয়। পুৰাণতো ইয়াৰ উল্লেখ আছে। ধৰ্মীয় বিশ্বাস অনুসৰি দক্ষিণৱৰ্তী শংখ ৰখা ঘৰত নেতিবাচক শক্তি কেতিয়াও প্ৰৱেশ নকৰে আৰু দেৱী লক্ষ্মী আৰু ভগৱান শ্ৰীহৰিৰ আশীৰ্বাদ সদায় তাতেই থাকে। মা লক্ষ্মীৰ স্থায়ী বাসস্থানৰ বাবে দক্ষিণৱৰ্তী শংখক আটাইতকৈ অভুল প্ৰতিকাৰ হিচাপে বিবেচিত হৈছে। এই শংখক অতি বিৰল বুলি গণ্য কৰা হয়। অম্বুবাচী যুগৰ সময়ত এই শংখটো আপোনাৰ ঘৰলৈ অনাটো অতি শুভ। বিশ্বাস অনুসৰি ধন বা পূজাৰ স্থানত ৰাখি দেৱী লক্ষ্মী আপোনাৰ ঘৰত বাস কৰে আৰু কোনো কাৰণতে ধনৰ অভাৱ নহয়। শ্ৰীযন্ত্ৰ স্থাপন। মা লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে শ্ৰীযন্ত্ৰ প্ৰতিষ্ঠা কৰাটো এক ঔষধ হিচাপে গণ্য কৰা হয়। বিশ্বাস অনুসৰি য'ত শ্ৰীযন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু ইয়াক নিয়মিতভাৱে পূজা কৰা হয় তাতেই প্ৰকৃততে মা লক্ষ্মী বাস কৰে। এই যন্ত্ৰ স্থাপন কৰিলে ধন সম্পৰ্কীয় সকলো সমস্যাৰ অন্ত পৰে আৰু ধন সম্পত্তি বৃদ্ধি পায়। কিন্তু শ্ৰীযন্ত্ৰ স্থাপনৰ পিছত ইয়াৰ নিয়মবোৰ মনত ৰখাটো অতি প্ৰয়োজনীয়।